Samelangso blok kaparlo prekjam adim Ingdeng troxikebrapho independent de alilaron pen katalon. Samelangso blok kaparlo Ingdeng troxikebrapho independent de katalon. Laki Samelangso blok Samelangso municipal board Dhentaghat Assam Gramin Vikas Bank Langhin Manipur Boro Medium High School leben Dhentaghat veterinary asahe malong tamesen pen talon. Lakha krepli korkanti constituency ke parlo Samelangso blok alongta ata porphai troxia porpen Samelangso blok video jonani nat ahin pensi det pialama pangjarpon lepen blok chokomana toman sitame chidong duniti lepen Samelangso municipal board alongta talondun lasi Samelangso municipal board chairman Robinson Rongpia ahin pensi det pialama pangjarpon lepu Dhentaghat Assam Gramin Vikas Bank alongta talondun si Chandra Basumatari ahin pensi det pialama pangjarpon lepen aduntu Dhentaghat veterinary asahe malongta field assistant Khomdom Brahma ahin pensi det pialama pangjarpon lepen Langhin Manipur Boro Medium High School alongta headmaster Khogen Goyari ahin pensi det pialam ada porphai narke bapor pangjarpon kadu kabe pen lasi longpli alongta mesen pen Ingdeng troxikebrapho independent de katalondon abirta pherangke mirjeng hanse pen sahemalong betana kwali আমি ন্যাশনাল ফ্ল্যাগটো 8:30 বজাত উত্তোলন কৰিলোঁ গোটেই আমাৰ ষ্টাফ হয় লোকেল যিবিলাক সংগঠন আছে আৰু ছাত্ৰ ছাত্ৰী সকলোকে লৈ আমি উদযাপন কৰিলোঁ লগতে আমি এইটো প্ৰগ্ৰামৰ পাছত আমি গছ পুলি ৰোপণ কৰিছোঁ প্ৰগ্ৰামতে আমাৰ তেনেকৈ তাৰপিছত মোৰ ফালৰ পৰা আমাৰ 75 যি ইণ্ডিপেণ্ডেন্স ডে গোটেই ভাৰতবৰ্ষতে উদযাপন কৰিছে আমি কৰিলোঁ আমি খুব আনন্দিত পাইছোঁ এই বছৰে কোভিড প্ৰট'কল মানি হ'লেও আমি যি উদযাপন কৰিব পাৰিলোঁ সেইকাৰণে মই খুব সুখী হৈছোঁ মানে এই 15 আগষ্ট আজি যিটো দিন আৰু এইবাৰ আমি 75তম গণতন্ত্ৰ দিৱস উদযাপন কৰি আছোঁ এই দিনটো আমাৰ কাৰণে অতিকে পবিত্ৰ দিন আৰু এটা আমাৰ খুব মহত্বপূৰ্ণ দিন কাৰণ আজি এই দিনটোতে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে অহিংস নীতিৰে আমাৰ ভাৰতবৰ্ষখন ব্ৰিটিছ শাসনৰ পৰা মুক্ত কৰিছিল আৰু আজি তেওঁলোকৰ সেই মহান ব্যক্তিসকলৰ আত্মবলিদান আত্মত্যাগৰ ফলতেই আজি আমি এখন স্বাধীন ভাৰতবৰ্ষৰ মুকলি আকাশৰ তলত আমি বসবাস কৰিবলৈ সক্ষম হৈছোঁ আৰু আমাৰ ভাৰতবৰ্ষখন পৃথিৱীৰ ভিতৰতে এখন উন্নত দেশ হিচাপে আজি চিহ্নিত হৈছে গতিকে আমি গৌৰৱান্বিত আৰু সেইবাবে আজি আমাৰ এই দিনটো অতিকে আমাৰ কাৰণে গুৰুত্বপূৰ্ণ আজি যেহেতু আমাৰ এতিয়া যেহেতু কোভিড-19ৰ যেটো এটা পৰিস্থিতি চলি আছে তাৰ বাবে আমি আজি অনুষ্ঠুপিয়াকে আমি আমাৰ ফ্লেগ হোষ্ট কৰিলোঁ আৰু গোটেই আমাৰ কৰ্মচাৰীসকল সমবেত হৈছে আৰু আমি এইখিনি আজি কাৰ্যসূচী ৰাখিছোঁ ইয়াতকৈ আমি আৰু বিশেষ একো কাৰ্যসূচী ৰখা নাই আজিৰ দিনটো মানে 15 আগষ্ট বুলিতো চবেই গম পায় সেইটো কাৰণে মানে আমি ওচৰে পাছৰে মানে গাঁৱৰ চুবুৰীয়া লৈ পেলাই আজি পতাকা উঠোৱা হ'ল মানে আজি ভাল লাগিছে আগতো তেনেকৈ মানুহ অহা নাছিলে আজি চবকে মাতি পেলাই চবেই একেলগে একগোট হৈ আমি এইবিলাক ফ্লেগটো হোষ্ট কৰা গ'ল সেইটো কাৰণে সিহঁতক ধন্যবাদ দিলোঁ আপোনালোককো ধন্যবাদ দিছোঁ এনেইতো এই সৰু সৰু পোৱালিবিলাক আমি চানা আৰু কল খুৱাইছিলোঁ এইটোৱে বাকী এইটো আমি 8টা বজাতে কৰিলোঁ